দেবী। এই দাসী জনভূমি সর্বে নিবেদন মোর আজ্ঞা করো প্রভু। কোথা দেবী? ভাল প্রভু। কোৱা দেবী, আমাৰ ওচৰত তোমাৰ আছে কিবা নিবেদন? হে সৃষ্টিকর্তা, পৃথিবীর দুষ্ট দৈত্য দানবর অত্যাচার আদি মই জর্জরিত। সুখ শান্তি ধর্ম জ্ঞান আদি হৈছে বিলোপ। প্রভু ইয়ার যদি প্রতিকার নকৰে তেন্তে তেন্তে তাক আৰু সহা সম্ভৱ নহয়। দেবী, জানিব পাৰিছো তোমাৰ বেদনাৰ কথা। তুমি চিন্তা নকৰিবা, মই সোনকালে তোমাৰ দুখ দূৰ কৰিবলৈ চেষ্টা কৰিম। তুমি মাত্ৰ ধৈৰ্য ধৰা। অচিৰতেই সেই অত্যাচাৰী দানৱ আৰু ক্ষত্ৰিয়ৰ বিনাশ হ'ব, আৰু তুমি ভাল মুক্ত হ'বা। বৃক্ষে বিরক্ত করা দেবী, তোমার খুব কোণে করেছে হরণ। বৃক্ষে তাকময় করিম করিম শান্ত হোৱা কৈলাসপতি। দেৱীৰ কথাই সত্য। উগ্ৰসেনৰ ঔৰসে উপজে কংস, আৰু যদি থাকেই সিজনে সকলো হ'ব ধ্বংস। তেন্তে তাৰ নহ'বনে উপায়? আছে আছে, ইয়াৰ উপায় আছে, আৰু ইয়াৰ উপায় মাত্ৰ নাৰায়ণৰ ওচৰতে পোৱা যাব। হে মাতৃ, এই দুষ্টৰ অত্যাচাৰত ধৰিত্ৰী আজি তলবল হৈছে। অশান্তি আমাৰ এই সৃষ্টিৰ মধ্যত। দেৱী, হে কৈলাসপতি মাতৃ, দেৱী ধৰিত্ৰী দেৱী অসময়ত আগমন কৰাৰ কাৰণ ব্যক্ত কৰক। দেবী, এই সৃষ্টিত দুষ্ট দানৱে যি অশান্তি কৰিছে, সেই অশান্তিত এতিয়া প্ৰভু নিদ্ৰাত মগ্ন লক্ষ্মীৰ সহিত। নাই নাই, শুই লোৱা বিৰিঞ্চি, শান্তিৰে শুই লোৱা তুমি। ময়ো শুব পাৰোঁ বিৰিঞ্চি, ময়ো শুব পাৰোঁ। কৈলাসত সজোৱা আছে সুঠাম সুকোমল শীতান মোৰ। নহওঁ মই সাৰ্থক বিমূৰ, কৰি দিব পাৰোঁ ধ্বংসময় সমগ্ৰ বিশ্ব। শান্ত হওক কৈলাসপতি। দেবী, অলপতে জাগ্ৰত হ'ব দেৱনাৰায়ণ। প্রণাম প্রভু। হে সৃষ্টিকৰ্তা, হে কিলোচন, হে দেৱী ধৰিত্ৰী, সৃষ্টি ৰচনাৰ হেতু শ্ৰদিলো মই ব্ৰহ্মাক, সৃষ্টি নাশিবৰ হেতু ত্ৰিলোচনক মই কৰিছো প্ৰণাম। নিষ্পৃত হোৱা নাই মই, দিগন্ত সুশোভিত কৰিবৰ বাবে দিব খুজিছো মই দায়িত্ববোধ। কি
কাৰ্য কৰিব সাধনেই বিঘ্ন হবে। প্ৰভু, তোমাকো উলংঘা কৰি সেই দৈত্য দানৱে ধ্বংস কাৰ্য চলাই গৈছে। প্ৰভু, তাৰ পৰা কোনো বাচি থাকিব পৰা নাই। আৰু সৃষ্টিকৰ্তা হিচাপে মোৰো কোনো স্থান নাই প্ৰভু। সঁচা কথা প্ৰজাপতি। প্ৰভু, মই তোমালোকৰ সকলো দুখ দুৰ্দশাৰ কথা বুজিব পাৰিছো। আৰু চিন্তা নকৰিব প্ৰজাপতি। দৈত্য দানৱৰ অত্যাচাৰ নিৰ্মূল কৰিবৰ হেতু বসুমতী মহাভাৰ হৰণৰ হেতু মই শীঘ্ৰে মৰ্ত্যত জন্ম লম। জন্ম লোৱাৰ কাৰণ কি? মোক প্ৰয়োজন হৈছে প্ৰজাপতি। মই কেনেকৈ মানৱ জন্ম মৰ্ত্যত গ্ৰহণ কৰিম শুনা প্ৰজাপতি। প্ৰভু, যদুবংশৰ বসুদেৱ মোৰ পৰম ভক্ত। তেওঁ পত্নী হ'ব অত্যাচাৰী কংসৰ ভগ্নী আৰু মোৰ ভক্ত দৈৱকী। দৈৱৰ বিপাকত দুই বন্দী হ'ব কংসৰ কাৰাগাৰত। আৰু তাৰ পাছতেই দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে মই মৰ্ত্যত জন্মগ্ৰহণ কৰিম।